দেখি ভাল লাগিছে সঁচাকেই পাকচুং ওৱান ছুপাৰ নাপিয়াৰ হয় হয় ইমান ইয়াৰ হাইটবোৰতো নিশ্চয় দেখিছে চাগে এইবোৰ কেনেকুৱা হাইট হৈছে কমচে কম 10 ফিট মান হাইট হয় 10-15 তেনেকুৱা হৈছে নমস্কাৰ বন্ধুসকল ভিলেজ ফাৰ্ম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই মোৰ ছুপাৰ নেপিয়াৰ ঘাঁহখিনি দেখুৱাবলৈ ওলাইছোঁ এইবোৰ হৈছে ছুপাৰ নেপিয়াৰ ঘাঁহ আৰু এই ঘাঁহখিনি এতিয়া কিমানখিনি হাইট লৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে এতিয়ালৈকে 15 ফুট 16 ফুট তেনেকুৱা হাইট লৈছেগৈ আৰু এইটো হৈছে ছুপাৰ নেপিয়াৰ পাকচুং ওৱান ঘাঁহ থাইলেণ্ড ভেৰাইটি পাকচুং ওৱান আৰু এই ঘাঁহটোৰ ছাপ্লাই এতিয়া অসমত তেনেকৈ মই এতিয়া যোগান ধৰি আছোঁ মই যিখিনি পাৰিছোঁ তেনেকৈ অসমৰ ৰাইজক যোগান ধৰি আছোঁ এতিয়ালৈকে আৰু কাটিঙৰ কাম এতিয়াও চলি আছে আৰু তেনেকৈ কোনোবা বন্ধুক যদি এই ছুপাৰ নেপিয়াৰৰ কাটিংটো লাগে মোৰ লগত যোগাযোগ কৰিব মোক ফোন কৰিব পোনপটীয়াভাৱে আৰু এই পাকচুং ঘাঁহটো চোৱাৰ কাৰণে বহু দূৰৰ পৰা দাদা দুজন আহিছে আৰু তেওঁলোকৰ সৈতেও আমি চিনাকিটো হৈ ল'ম আৰু তাৰ আগতে চিনাকি হোৱাৰ আগতে মই মোৰ কাটিংটো আচলতে দেখুৱাবলৈ ওলাইছোঁ মোৰ ছুপাৰ নেপিয়াৰৰ ষ্টেমবিলাক এনেকুৱা ধৰণৰ হ'ব মই ডাবুল গাঁঠি থকা ষ্টেম আচলতে দিয়া নাই আৰু সেইটো প্ৰয়োজনো নাই মোৰ হিচাপত মই আৰু যিমানখিনি তেনেকৈ এতিয়ালৈকে ছাপ্লাই মই দি আছোঁ গোটেইখিনি এনেকুৱা ধৰণৰ ছিংগল ষ্টেমৰ হয় ছিংগল এটা গাঁঠি থকা আৰু এটা গাঁঠি থকা হ'লে আপোনাৰ দুটা গাঁঠি থাকিলে ধৰক এনেকুৱা ধৰণৰ দুটা গাঁঠি থাকিলে আপোনাৰ প্ৰব্লেমটো কি হ'ব আপোনাৰ ধৰক মাটিৰ তলত এটা গাঁঠি থাকিলে এইটো ধৰক আপোনাৰ মাটিৰ তলত এটা গাঁঠি থাকিলে কিন্তু আন এটা গাঁঠি ধৰক আপোনাৰ মাটিৰ ওপৰত থাকিলে যিটো আপোনাৰ মাটিৰ তলত এইটো গাঁঠি থাকিব এইটোৰ পৰা আপোনাৰ এনেকুৱা ধৰণৰ সুন্দৰ মানে ঘাঁহবিলাক হ'ব আৰু যিটো আপোনাৰ মাটিৰ ওপৰত যিটো গাঁঠি থাকিব এইটোতো আৰু মাটিৰ লগত কোনো ধৰণৰ সংযোগ নাথাকিব সাৰ পানী খাব নাপাব যাৰ ফলত নেকি এই গছজোপ ওপৰৰ গাঁঠিটোৰ পৰা এডালে গছ হ'ব তেওঁ আৰু পোৱালি জন্ম দিব নোৱাৰিব মানে এডালে গছ হ'ব কিন্তু পাতল হৈ সেইটো লাষ্টত গৈ পেলাই আপোনাৰ শুকাই মৰি থাকিব সেইটোৰ কাৰণে আচলতে ডাবল গাঁঠিৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ আৰু সেইটোৰ কাৰণে এতিয়া ধৰক ছিংগল গাঁঠিটো মই তেনেকৈ এতিয়ালৈকে ৰাইজক যোগান ধৰি আহিছোঁ আৰু মোৰ এইবোৰ যিবোৰ দেখিছে এইবোৰ গোটেইখিনি আচলতে ছিংগল গাঁঠিৰে পৰা এনেকুৱা ধৰণৰ হোৱা আৰু মাত্ৰ এটা ষ্টেম লগোৱা হৈছিলে আৰু তেনেকৈ এইবোৰ হৈছে আৰু যদি কোনোবা বন্ধুক লাগে নিশ্চয় মোৰ লগত যোগাযোগ কৰিব আৰু মই যিখিনি কৈছিলোঁ মোৰ বহু দূৰৰ পৰা দাদা দুজন আহিছিল এই ছুপাৰ নেপিয়াৰ পাকচুং ঘাঁহটো চোৱাৰ কাৰণে আহকচোন এতিয়া তেওঁলোকৰ সৈতে চিনাকিটো হৈ লওঁ দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো জনাব ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম কল্যাণ ভট্টাচাৰ্যী মই হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ হয় মোৰ এটা ডায়েৰী ফাৰ্ম আছে হয় আৰু বৰ্তমান আৰু এটা গোট ফাৰ্ম আচ্ছা নতুনকৈ ষ্টাৰ্ট দিয়াৰ প্লেন কৰি আছোঁ আচ্ছা হয় সেইকাৰণে ছুপাৰ নেপিয়াৰ পাকচুং ওৱান যিটো এইটো মই বিচাৰি আছিলোঁ হয় বহুত ইউটিউব চালোঁ হয় এইটো চাই বেলেগৰ পৰা এটা আনিছিলোঁ মই হয় কিন্তু এইটো ছুপাৰ নেপিয়াৰ নহয় হয় তাৰপিছত এই আপোনাৰটো চাই মই এনেকুৱা ভাবিলোঁ যে না নিজে আহি লৈ যাম হয় সেইকাৰণে আপোনাৰ তাত আহিছে আচ্ছা দেখি ভাল লাগিছে সঁচাকেই পাকচুং ওৱান ছুপাৰ নেপিয়াৰ হয় ইমান ইয়াৰ হাইটবোৰতো নিশ্চয় দেখিছে চাগে এইবোৰ কেনেকুৱা হাইট হৈছে কমচে কম 10 ফিট মান হাইট হয় 10-15 তেনেকুৱা হৈছে হয় আৰু ভাল লাগিছে হয় সেইটো কাৰণে আহিছোঁ হয় আৰু মানে হেৰি দাদাও যে আহিছে আপোনাৰ পৰিচয়টো জনাবচোন নমস্কাৰ হয় নমস্কাৰ মোৰ নাম সঞ্জয় মেধি হয় মই মোৰ স্থায়ী বাসিন্দা মই হেঙেৰাবাৰী লিচু বাগানৰ হয় মোৰ এতিয়া মানে হেৰি আৰু ধৰক মোৰ যিখন মানে ঘাঁহৰ ফাৰ্ম হয় সেইখন চোৱাৰ কাৰণে আপুনি মানে দাদাৰ লগত যথেষ্ট মই সুখী অনুভৱ কৰিছোঁ কিয়কি মোৰ কল্যাণ দা মোৰ বহুত পুৰণা আজিৰ পৰা 24 বছৰ আগৰেই মোৰ চিনাকি মোৰ একদম নিজৰ দাদাৰ নিচিনাকৈ গতিকে মই আগৰ পৰাই মই এখন গোটাৰী ফাৰ্ম কৰিম বুলি ভাবি আছিলোঁ তাৰ আৰু দাদাই যেতিয়া মোৰ অভাৰ টেলিফোনিক মানে যোগাযোগেৰে যেতিয়া মোক জনালে মই যথেষ্ট উৎফুল্লিত হ'লোঁ কথাখিনিত
উৎফুল্লিত হৈ এখেতৰ লগত আহি মই যিটো পৰিৱেশ দেখা পালোঁ সঁচাকৈ মই নিজকে কেনেকৈ মানে প্ৰকাশ কৰিম মই ভাবিব পৰা নাই আৰু অসমীয়া ল'ৰা হিচাপে আপুনি যিটো ষ্টেপ লৈছে আজি সেই ষ্টেপটো লৈ মই যথেষ্ট উৎসাহান্বিত আৰু যদি প্ৰতিজন আমাৰ থলুৱা নিবনুৱা যুৱকে এই পদ্ধতিত যদি কৃষি ফাৰ্মেৰে হওক বা গটাৰী ফাৰ্ম হওক বা ডায়েৰী ফাৰ্ম হওক এই সকলোবিলাক পদ্ধতি যদি অৱলম্বন কৰি আৰু আপোনাৰ নিচিনাকৈ যদি স্বাৱলম্বী হ'ব চেষ্টা কৰে তেতিয়া আমাৰ অসমখন জাকত জিলিকা হৈ উঠিব আৰু 2 নম্বৰ কথা মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই খেতিৰ সম্পৰ্কৰ লগতে বৰ্তমান জড়িত হৈ পৰিছোঁ কিয়কি মই এতিয়া বাইহাটা চাৰিআলিত আমাৰ মা কামাখ্যা অট'মোবাইলছ নামেৰে আমাৰ মেচি ফাৰ্গাছন কাফে এটা মই আমাৰ ট্ৰেক্টৰৰ ডিলাৰশ্বিপ আমি 3-4জন ভাই লগ লাগি আৰম্ভ কৰিছোঁ আৰু সেইটো বৰ্তমান মোটামুটি চলি আছে আৰু এইবিলাক বিষয়ে আমাৰ তাতে মানে আমাৰ অফিচত কাৰ্যালয়ত বিভিন্ন ধৰণৰ আলোচনা হয় আৰু আজি এই বিষয়টো মই আজি আমাৰ অফিচত গৈ কাৰ্যালয়ত গৈ পৰ্যালোচনা কৰিম এইটো মানে আপোনাৰ ট্ৰেক্টৰ ডিলাৰটো বাইহাটা চাৰিআলি হয় আগদলা বাইহাটা চাৰিআলি হাইৱেৰ পৰা নামি ঠিক আছে বন্ধুসকল কোনোবা যদি বন্ধুৱে তেনেকৈ নতুনকৈ ট্ৰেক্টৰ লোৱাৰ কথা চিন্তা কৰি আছে তেতিয়াহ'লে আমাৰ এখেতৰ লগত দাদাজনৰ লগত কণ্টেক্ট কৰিব পাৰে মই যোগাযোগ কৰাই দিম যদি কোনোবাক নতুন তেনেকৈ ট্ৰেক্টৰ লোৱাৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে মোৰ লগতো যোগাযোগ কৰিব পাৰে মই তেতিয়া আপোনালোকক মানে যোগাযোগটো কৰাই দিব পাৰিম আৰু বাকী আপোনালোকৰ মানে অৰিজিনেল যিটো ছুপাৰ নেপিয়াৰ পাকচুং ঘাঁহ হয় সেইটো এতিয়া দেখি কেনেকুৱা লাগিছে বাৰু বহুত ভাল লাগিছে মই ভবাই নাই আপোনাৰ ইউটিউব চাই ইমানখিনি ভবা নাই এতিয়া যিটো আহি দেখিছোঁ বহুত ভাল লাগিছে সঁচাকৈ মানে ধুনীয়া আপুনি ইমান ধুনীয়াকৈ বনাইছে নহয় বহুত ভাল লাগিছে ঠিক আছে ধন্যবাদ আৰু মানে মই তেখেতকো ধন্যবাদ জনাইছোঁ যাতে ইমান দূৰৰ পৰা সদূৰ হাইলাকান্দিৰ পৰা তেওঁ মোৰ ঘৰ হ'ল কামৰূপ বকত হয় ইয়ালৈকে ইমান দূৰ অতিক্ৰম কৰি তেওঁ যে মোৰ ছুপাৰ নেপিয়াৰ ঘাঁহখিনি চোৱাৰ কাৰণে আহিছে লগতে তেওঁ কেইটামান কাটিঙো লৈ যাব তাৰ কাৰণে মই তেওঁক বহুত ধন্যবাদ জনাইছোঁ আৰু যদি কোনোবা বন্ধুক তেনেকুৱা ছুপাৰ নেপিয়াৰৰ কাটিং লাগে মোৰ লগত যোগাযোগ কৰিব মোক পোনপটীয়াভাৱে ফোন কৰিব আপোনালোকক নিশ্চয় যোগান ধৰা হ'ব গতিকে ধন্যবাদ আপোনালোকক